হেল্ল' এভৰিৱান, এইফালে ৰাতিপুৱা সাজি কাচি ওলাই আহিছোঁ আজি কলেজলৈ যাবলৈ, কাৰণ আজি আমাৰ কলেজত আছে ফ্ৰেছাৰ্ছ আৰু অলপ বাকী আছে বাৰু ওলাব। এইফালে গৈ আছোঁ ৰিস্কাতে। গৈ পাই এইফালে যিহেতু আমি সমাবেত সংগীত গাম, আৰু এবাৰ ৰিহাৰ্চেল কৰিম বুলি ভাবিলোঁ আৰু আহিব বাকী আছে, কেইজনীমান ৰৈ আছোঁ। এইফালে আমাৰ মাজত আহি পেলাই বিশিষ্ট অনুপ্ৰেৰণামূলক বক্তা সন্মানীয় দীপক কুমাৰ শৰ্মা ছাৰ। তেখেতকনো কোনে চিনি নাপায়, সকলোৱে চিনি পায়েই, আৰু তেখেতে ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে যি ভাষণ দিয়ে সঁচাকৈ বহুত বেছি মূল্যৱান। দেখি থাকোঁ মোবাইলত, আজি মানে ওচৰত লগ পোৱাৰ সৌভাগ্যকণ হ'ল। প্ৰেম কৰিবা ভগৱান শ্ৰীকৃষ্ণৰ গোকুলৰ পৰা যেতিয়া ভগৱান শ্ৰীকৃষ্ণ গুচি যাব ওলাইছে, গোকুলত ভগৱান শ্ৰীকৃষ্ণৰ শেষ দিন, গোকুলৰ সীমাত আহি ভগৱান আহি উপস্থিত হৈছে। ৰাধা দৌৰি আহিছে। ৰাধাই ক'লে, কৃষ্ণ ক'ত এৰি যোৱা? কৃষ্ণই মুখেৰে নামাতিলে, ৰাধাৰ ফালে নাচালে। ৰাধাই ক'লে, কৃষ্ণ শেষবাৰৰ বাবে এবাৰ চাই যোৱা। যেতিয়াৰ পৰা জন্ম পাইছোঁ ৰাধাৰ নাম কাৰ সৈতে জড়িত হৈ আছে? কৃষ্ণৰ সৈতে। গতিকে মোকো লগত লৈ যোৱা, যেনেকে ৰাখা, যেনেকে থাকা তেনেকে থাকিম। কৃষ্ণই ঘূৰি নাচালে, কাৰণ গোকুলৰ সীমা পাৰ হোৱাৰ পিছত কৃষ্ণই কংসবধ কৰিব আৰু জীৱনত গোকুল ঘূৰি নাহে। ৰাধাই এই কথাটো জানে। গতিকে গোকুলৰ শেষ সীমা পাৰ হোৱাৰ আগে আগে ৰাধাই দৌৰি গৈ সেন্দুৰ অকণ লৈ আহি কৃষ্ণক ক'লে, কৃষ্ণ এইখিনি পিন্ধাই দিয়া, য'ত যেনেকে ৰাখা স্বীকৃতি দি মোক লৈ গৈছে। এতিয়াও অদ্ভুত, তেতিয়া আৰু অদ্ভুত আছিল। বহুতৰ নিচিনা এনেকুৱা ডাঙৰ কিবা কিবি কৰা মোক তোমাক এনেকুৱা সপোন নাই। 7 বছৰীয়া দীপক শৰ্মাৰ সপোন আছিল, তোমালোকৰ ভাষাত যদি মই কওঁ বুজাকে, মানুহৰ আগত যাই লেভেল দিয়া, অৰ্থাৎ তাৰপিছত এইফালে প্ৰগ্ৰেমবোৰো আৰম্ভ হ'ল আৰু লাহেকৈ। তাৰপিছত এয়া আহি পালে আমাৰ মৰম পালে অনুভৱটো কেনেকুৱা হয় সেইটো মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰিম। যথেষ্ট আৱেগিক হৈ যাওঁ আচলতে, ইমান বেছি মৰম পালে আৰু ইমান ধুনীয়াকৈ মোক তেওঁলোকে উপহাৰ দিছে। বহুত ধন্যবাদ। মৰমবোৰ সদায় এইফালে একদম ঘামি জামি অৱস্থা নাই, গৰমত পূৰা ডেন্স কৰিছোঁ। সঁচাকৈ বহুতেই বেছি ভাল লাগিলে আজি। তো ভিডিঅ'টো ইমানখিনিয়ে আছিলে। কেনেকুৱা পালে চাই জনাব। ভাল লাগিলে লাইক এটা কৰি দিব, আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।